হে গাইজ হোৱাটছআপ কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভালেই চা তো আইজেন বুলি ওপৰত ডিম্পু বৰুৱাৰ কিছুমান নজনা কথা ডিম্পু বৰুৱা ইতিমধ্যে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল দুটা চেনেলত আমি সকলোৱে জানো ডিম্পু বৰুৱাৰ লগতে ছ'চিয়েল মিডিয়াত জড়িত ডিম্পু বৰুৱাৰ কিছু নজনা কথা গোটেই ভিডিঅ'টোত আজি শ্বেয়াৰ কৰিম আৰু আপোনালোকেও জানিবলৈ যদি ইচ্ছুক তেতিয়াহ'লে প্ৰথমে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক ডিম্পু বৰুৱা হৈছে অসমৰ একমাত্ৰ ইউটিউবাৰ যিয়ে দুটা চিলভাৰ প্লে বটন আৰু এটা গোল্ডেন প্লে বটন অৰ্জন কৰিলে আৰু দুদিনমানৰ পিছত হয়তো আৰু এটা গোল্ডেন প্লে বটন নিজৰ হাতলৈ আহিব একমাত্ৰ ইউটিউবাৰ অসমৰ যিয়ে 4টা প্লে বটন থাকিব নৰ্থ ইষ্টতো হয়তো এনেকুৱা এজন ইউটিউবাৰ নাই যাৰ দুটা চিলভাৰ প্লে বটন আৰু দুটা গোল্ডেন প্লে বটন থাকিব যদিহে আছে মই নাজানো যদিহে জানে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব ডিম্পু বৰুৱা হৈছে অসমৰ এজন এনেকুৱা ইউটিউবাৰ যাৰ নাম গুগলত আৰ্টিকল লিখি পোষ্ট কৰিছে youtube.fandom.com এতিয়া চাওঁ হওক ডিম্পু বৰুৱাৰ টোটেল ভিউজ আমি সকলোৱে জানো যে এটা যদি চেনেল এটা যদি টোটেল ভিউজ চাবলৈ হয় তেতিয়া ক'ত চাব লাগিব এবাউট ছেকশ্যন যাব লাগিব তেতিয়া আমি চাওঁ হওক ডিম্পু বৰুৱাৰ ডিম্পুজ ব্লগছৰ ডিম্পু বৰুৱা চেনেলটোৰ টোটেল ভিউজ কিমান ডিম্পু বৰুৱাৰ চেনেলটোৰ টোটেল ভিউজ হৈছে 97 মিলিয়ন এপ্ৰক্স আৰু ডিম্পুজ ব্লগ চেনেলটোৰ টোটেল ভিউজ হৈছে 165 মিলিয়ন এপ্ৰক্স আমি সকলোৱে চেলিব্ৰিটি লাইফৰ কিছুমান নিজৰ লাইফষ্টাইল ভিডিঅ' সকলোৱে চাই ভাল পাওঁ আমি সকলোৱে জানো যে তেখেতে নিজৰ ব্যক্তিগত জীৱনত কি কৰিছে কি নাই কৰা সকলো ধৰণৰ আপডেট থাকে ইনষ্টাগ্ৰামৰ জৰিয়তে আমি সকলোৱে জানো যদিও আপুনি ইনষ্টাগ্ৰামত ডিম্পুক ফ'ল' কৰিব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত গৈ ডিম্পু ছাৰ্চ মাৰিব তাতে আপুনি ডিম্পুক ফ'ল' কৰিব পাৰিব আৰু তেওঁৰ লাইফষ্টাইল কিছুমান কথা আৰু বিষয়ে জানিবলৈ হ'ব বৰ্তমান ডিম্পু বৰুৱাৰ ইনষ্টাগ্ৰাম ফ'ল'ৱাৰ্ছ হৈছে 398K প্লাছ ডিম্পুৰ ফেচবুক ফ'ল'ৱাৰ্ছ হৈছে 4 লাখতকৈ অধিক আকৌ কৈছে ডিম্পু বৰুৱা হৈছে একমাত্ৰ ইউটিউবাৰ ইণ্ডিভিজুৱেল যাৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আগতে বহুতকেইটা চেনেল 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গৈছে নামকেইটা হৈছে প্ৰতিদিন টাইম নিউজ লাইভ ভইচ আছাম এই গোটেইকেইটা চেনেল এটা টীম বনাই ৱৰ্ক কৰে আৰু অকলশৰীয়াকৈ বুলি ক'বলৈ গ'লে ডিম্পু বৰুৱাই 1 নম্বৰ হৈছে অসমৰ ভিডিঅ'টো ইমানখিনি আছিল ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই জয় অসম